নমস্কাৰ নিউজ 24 নৰ্থইষ্টৰ সকলো দৰ্শকলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰীতাশ্ৰী অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে ঋষভ দত্তই হেৰাই গ'ল তিনিচুকীয়া জিলাৰ এটা প্ৰতিভাৱান কণ্ঠ আপোনালোকৰ নিশ্চয় মনত আছে সেইগৰাকী প্ৰতিভাৱান শিল্পীক যি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ 1 নং কাকপথাৰ হেমন্ত দত্ত আৰু জুৰিনাথ দত্তৰ একমাত্ৰ সন্তান ঋষভ দত্তক চিকিৎসাৰ বাবে অসমবাসীৰ লগতে সহায় কৰিছিল অসম চৰকাৰে কিন্তু যোৱাকালি নিশা বেংগলুৰুস্থিত নাৰায়ণী হস্পিটেলত সকলোৰে মৰম বুকুত লৈ নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে ঋষভে আমাৰ ফালৰ পৰাও ঋষভৰ আত্মাৰ শান্তিৰ কামনা কৰিলো পাবই নেকি ভাল হৈছিলে হয় ভাল হোৱাৰ পিছত আকৌ কিবা ইনফেকশ্যন হ'ল বুলি কৈছে ইনফেকশ্যন হ'ল